মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। মই আজি তোমালোকৰ এইচএছ ফাইনেল ইয়াৰৰ 2027 কুৱেশ্যন পেপাৰখন সলভ কৰিম। তো বলা আমি ভিডিঅ'লৈ আগবাঢ়ো। 6 মাৰ্কৰ পেটাৰ্ণটো তোমালোকে চাই ল'বা। এইটো 2017 মানে ফাৰ্ষ্টত 5 মাৰ্কৰ দিছিল, তাৰপিছত 4, তাৰপিছত 2, তাৰপিছত 1 মাৰ্কছ। তো 2018 পৰা মানে ফাৰ্ষ্টত 1 মাৰ্ক থাকে, তাৰপিছত 2 মাৰ্ক থাকে, তাৰপিছত 4, তাৰপিছত 5 এনেকৈ বাকি সেম সিস্টেম। চাই ল'বা পেটাৰ্ণটো। ফাৰ্ষ্টত চোৱা 1 মাৰ্কৰ কোৱেশ্যনত কি দিছিল। দীঘল কোৱেশ্যনবিলাকৰ কাৰণে ভিডিঅ'টো বেলেগ আছে মোৰ, সেইবিলাক চাই ল'বা, ঠিক আছে। আৰু প্ৰতিটো লেসনৰ 100% ষ্টাডি নোটছ লগতে তাতেও প্ৰিভিয়াছ 8 ইয়াৰৰ কোৱেশ্যন পেপাৰ সলভ কৰা আছে। কিন্তু কিছুমান ষ্টুডেণ্ট বিচাৰে যে কোৱেশ্যন পেপাৰ লাগে পৰীক্ষাৰ আগে আগে, এইবিলাক বস্তু অলপ বেছিকৈ লাগে, সেইকাৰণে মই কোৱেশ্যন পেপাৰটো সলভ কৰি দিছোঁ এক্সট্ৰাকৈ। যাৰ যোনটো ভাল লাগে সেইটো চাবা। দীঘল কোৱেশ্যন এইবিলাক আলোচনা নকৰোঁ, বহুত দীঘলীয়া হ'ব, এইটো ভিডিঅ' চাবা। কিন্তু ইজি আছে, চোৱা। দুটা লিখিব লাগে, কেইটা দিছে 5টা 6টা দিছে, তাৰপিছত তাৰ পৰা দুটা লিখিব লাগে মাত্ৰ। তাৰপিছত 4 মাৰ্কৰ দিছে, এটা লিখিব লাগে, 4টা দিছে, মানে নহয়। কিন্তু এই 4টাৰ ভিতৰত সকলোতকৈ ইজিটো হ'ল খ নম্বৰটো বা সেকেন্ডটো। থাৰ্ডটোও বেয়া নহয়, এইটো ইজি টাইপ, চিঠি চুটি গল্প এটা। এয়া চোৱা 2 মাৰ্কৰ কোৱেশ্যন, কেইটা লিখিব লাগে 7টা, 7 দুগুণ কিমান 14 নম্বৰ। যে লক্ষ্মীনাথ বেজবৰুৱাক কি চুটি গল্পৰ জনক বুলি কোৱা হয়। অসমীয়া সাহিত্যত পোনপ্ৰথমতে লক্ষ্মীনাথ বেজবৰুৱাই চুটি গল্প ৰচনা কৰিছিল, সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্য জগতত চুটি গল্পৰ জনক বুলি কোৱা হয়। নেক্সট কোৱেশ্যন তোমালোকৰ সিলেবাছত নাই, চেঞ্জ হৈছে সিলেবাছ এইবিলাক। তাৰপিছতটো চোৱা, যতীন্দ্ৰনাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম কি কি আছিল। অমৰ তীৰ্থ, বনফুল, আপন সুৰ, মৰমৰ সুৰ, এইবিলাকে আছিল। তাৰপিছত নেক্সট, এইটো তোমালোকৰ সিলেবাছত নাই। তাৰ পিছৰ কোৱেশ্যনটো চোৱা, যে কেনেদৰে পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তক লভিছিল, মানে আনন্দিত হৈছিল, মানে নিজৰ পৰিচয়টো কেনেদৰে দি পেলাই কি আছিল। এনসাৰটো হ'ব দুৰ্লভেশ্বৰী আৰু গড়গড়ামৰ পুত্ৰ, পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি তেওঁ সন্তক লভিছিল বা লাভ কৰিছিল। হস্তিবিদ্যানৰ ভাৰংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল। কোনে, সুকুমাৰ বৰকাইথে, কিমান চন 1734 চনত। বুজি পালা। তাৰপিছত আহিল নেক্সটটো কি দিছে চোৱা, যে ঋগবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়। এইটোৰ এনসাৰটো হ'ল ঋগবেদৰ মন্ত্ৰবিলাকত আৰু ঋষিমুনি বা ঋষিসকলৰ প্ৰাৰ্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়। শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম কি কি লিখিবা। সাহিত্য একাডেমি বঁটাটো থাকিবই, এটা লিখিলা যে সাহিত্য একাডেমি বঁটা, এটা হ'ল ভাৰতীয় ভাষা পৰিষদ বঁটা, আৰু এটা আছিল অসম প্ৰকাশন পৰিষদ বঁটা। এই তিনটা। আৰু এটা আছিল যে অসম উপত্যকা সাহিত্য বঁটা। এই 4টা, যাৰ যি দুটা মনত থাকে লিখিবা। সাহিত্য একাডেমিটো এইটো মনত থাকিবই, কমন চবৰে থাকে, এইটো ইজি এইবিলাক। নেক্সট সিলেবাছৰ বাহিৰত যোনটো তোমালোকৰ নাই, আগত আছিল এইবিলাক। নেক্সট, এই কথা ছবি কেইখনৰ পৰিচালকৰ নাম লিখা। এৰাবাটৰ সুৰ আৰু ডক্টৰ বেজবৰুৱা। এৰাবাটৰ সুৰ হ'ল ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকা, আৰু ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক হ'ল ব্ৰজেন বৰুৱা, ঠিক আছে। নেক্সট, বিজ্ঞানৰ কাম কি। যে বিজ্ঞানৰ কাম হ'ল পৰ্যবেক্ষণ কৰা, জোখমাখ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা। এইবোৰেই হ'ল বিজ্ঞানৰ কাম। কাৰণ আমি সকলোৱে জানো সায়েন্স সদায় কি বিচাৰে, প্ৰুফ বিচাৰে, প্ৰমাণ বিচাৰে। নেক্সট, 4 মাৰ্কৰ কোৱেশ্যনত চোৱা, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কৰ পৰা তুলি দিয়া হৈছে। কৰ পৰা, নগেন শইকীয়াই সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত
যতীন্দ্রনাথ দুয়ারায় রচনা করা কথা কবিতার পুঁথিখনের নাম কি? কোশ্চিনও তো অ্যান্সার হয় না নহয়, কারণ যতীন্দ্রনাথ দুয়ারার রচনা করা কথা কবিতার পুঁথিখনের নাম হল কথা কবিতা, খালি রটু কাটি দিব লাগে। নেক্সট সিলেবাসত নাই তোমালোকৰ। তাৰপিছত সৌবেন্দ্ৰচন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ নাম কি? এইটো আছিল কথাগুৰু চৰিত। সমুদ্ৰ মন্থন এইটো নাই তোমালোকৰ লেসন। হস্তিবিজ্ঞানৰ পুথি পাঠটি কৰ পৰা তুলি দিয়া হৈছে বা কৰ পৰা সংগ্ৰহ কৰা হৈছে? এইটো এনসাৰটো হল যে যোগেন্দ্ৰ নাৰায়ণ ভূঞাই সম্পাদিত সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপিছত আহিল তীৰ্থনাথ শৰ্মা কোন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল? এইটো আছিল প্ৰাগজ্যোতিষ মহাবিদ্যালয়। শিলভদ্ৰৰ প্ৰকৃত নাম কি? শিলভদ্ৰৰ প্ৰকৃত নামটো হল ৰেৱতী মোহন দত্ত চৌধুৰী। তাৰপিছত আহিল প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? যে প্ৰথম অসমীয়া কথাছবি বা বোলছবি হল জয়মতী 1935 আৰু দ্বিতীয়খন হল ইন্দ্ৰমালতী 1939। তাৰপিছত কোশ্চিন বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব পাৰে শীৰ্ষক পাঠটি কৰ পৰা তুলি দিয়া হৈছে? যে বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। গল 7টা। এটা দিছে চোৱা, এটা দিছিল 9টা দিছিল, তাৰে পৰা লিখিব লাগে অনলি 7টা। তাৰপিছত চোৱা ব্যাখ্যা লিখিব লাগে এটা, দিছে কেইটা? 3টা। ফাৰ্ষ্টটো দিছে বিশ্বকণিকৰ কবিতাৰ পৰা, ব্যাখ্যা লেখাৰ নিয়মটো জানাই। প্ৰসংগ সংগতি, প্ৰসংগ মানে উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিত থকা মফিজুদ্দিন আহমেদ হাজৰিকাৰ বিশ্বকণিকৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। নেক্সট উক্ত কবিতা ভাগিৰ জৰিয়তে কবিয়ে কি ক'ব বিচাৰিছে? তাৰপিছত আহিল ব্যাখ্যা 1 + 1 + 2 = 4। তাৰপিছত নেক্সটটো দিছে জন্তাৰ আহ্বান, তাৰপিছতটো দিছে আগনৰ কুঁৱলী। 3টাৰ পৰা যাৰ যোনটো ভাল লাগে এটাহে লিখিব লাগে আমাক। তাৰপিছত চোৱা বৰগীত কাক বোলে? ইয়াৰ বিষয়বস্তুসমূহক কেইটা ভাগত ভগাব পাৰি? তোমালোকে ক্লাছ 9-10তো বৰগীত পঢ়ি আহিছা হয়নে নহয়? ডেফিনেশ্যন অলৰেডি জানাই, কিন্তু এবাৰ অলপ মডিফাই কৰি লিখিবা যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পূৰ্ণ আৰু ৰাগ ৰাগিনী যুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। আৰু ইয়াৰ বিষয়বস্তুসমূহ কেইটা ভাগত ভগাব পাৰি? 6টা ভাগত। কি কি? লীলা, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰী। তাৰপিছৰ কোশ্চিনটো কি আহিছে? যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত 3খন নাটকৰ নাম লিখা। কি কি লিখিবা? কাৰেঙৰ লিগৰি, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা, সোণ পখিলী, কনকলতা, সুন্দৰ কোঁৱৰ, এইবিলাক আছিল তেওঁৰ নাটকৰ নাম। যাৰ যি 3টা মনত থাকে ইয়াৰ পৰা মনত ৰাখিলে হ'ল। নেক্সট কোশ্চিনটো কি আছে? আগুনৰ কুঁৱলীত গ্ৰাম্য জীৱনৰ সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা। এটুত কি লিখিবা? যে আগুনৰ কুঁৱলী কবিতাটিৰ মাজেৰে এফালে আগুনৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা বা মনোমুগ্ধকৰ পৰিৱেশৰ মাজত নিবাস প্ৰেমৰ সন্ধান, আনফালে আগুনৰ কুঁৱলীয়ে যে বাট বেটি অৰ্থাৎ কবিক যে আগুনৰ কুঁৱলীয়ে আমনি কৰিছে, ৰাস্তা ঘাট একো দেখিব পৰা নাই, যে প্ৰেমৰ পথেৰে আমনি কৰাত কবিৰ অন্তৰত যি বিষাদ বোধ বা যি দুখ সৃষ্টি হৈছে, এইবিলাকৰ ছবি এই কবিতাটোত সহজ সৰলভাৱে চিত্ৰিত বা অংকিত হৈছে। কবিৰ মতে জীয়াই থকাৰ মূল মন্ত্ৰ কি আছিল? কবি জীয়াই থকাৰ মূল মন্ত্ৰ কি বুলি কৈছে? যন্ত্ৰণা। কাৰণ প্ৰতিজন মানুহৰে কিবা নহয় কিবা যন্ত্ৰণা আছেই, কাৰোবাৰ কম কাৰোবাৰ বেছি, কিন্তু সকলোতকৈ বেছি যন্ত্ৰণা থকা মানুহ হ'ল এই তোমালোকে। কাৰণ এই কৈশোৰ কালত সকলোতকৈ বেছি দুখ আৰু যন্ত্ৰণা, সদায় আৱেগিক হৈ থকা, ইমোশনাল, হয়নে নহয়? কিন্তু যিমান দিন আছিলা কিবা লাভ হৈছে? একো লাভ হোৱা নাই আৰু জীৱনতো লাভ নহয়। সেইকাৰণে সদায় হাঁহি ধেমালিৰ মাজত জীয়াই থাকা। নেক্সট জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ কেনেদৰে খেলিছে? যে জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰে খেলিছে, কাৰণ যিহেতু কবিয়ে এবাৰে আহিছে আৰু এবাৰ গুচি যোৱাৰ পিছত পুনৰ এই পৃথিৱীলৈ আৰু কেতিয়াও উভতি আহিব নোৱাৰে। অকল কবিয়ে নহয়, পৃথিৱীত যিমান মানুহ আছে কোনো মানুহেই
এবাৰ ইহ জগতৰ পৰা গুচি যোৱাৰ পিছত পুনৰেই পৃথিৱীলৈ উভতি আহিব নোৱাৰে, সেইকাৰণে কবিয়ে জীয়াই থকাৰ ধেমালিতে এবাৰেই খেলি গৈছে। ঠিক আছে, 4টা দিছে, 2টা লিখিব লাগে। নেক্সট চোৱা, 5 মাৰ্কৰ 2 মাৰ্কৰ কোশ্চিন লিখিব লাগে 5টা, টোটেল 5 × 2 10 মাৰ্কস। আৰু দিছে কেইটা? 8টা দিছে, তাৰে পৰা লিখিব লাগে মাত্ৰ 5টা, যাৰ যি 5টা ভাল লাগে। ঠিক আছে, চাই যোৱা। মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। বিশ্বকণিকাৰক কিয় খেপিয়ালে পোৱা নাযায়? যে বিশ্বকণিকৰ ঈশ্বৰ বা সৃষ্টিকৰ্তা বা আল্লাহ জনে যি কোৱা যে কিবা এটা আৱৰণৰ ভিতৰত থাকে, কিন্তু যেতিয়া আমি বিচাৰিবলৈ যাওঁ তেতিয়া আমি বিচাৰি নাপাওঁ। ঠিক আছে, কিন্তু সকলো ঠাইতে থাকে, যেতিয়া আমি বিচাৰিবলৈ যাওঁ তেতিয়া আমি বিচাৰি নাপাওঁ। হয়নে নহয়? আমি সকলোৱে জানো, খালি ধুনীয়াকৈ সজাই লিখিলে হ'ল। মিলন কবিতাটি কোনে কাৰ লগত মিলন হোৱাৰ বাসনা প্ৰকাশ কৰিছে? মিলন কবিতাটিত কবি নলিনীৱালা দেৱীৰ কাৰ লগত? ঈশ্বৰৰ লগত মিল হোৱাৰ বাসনা প্ৰকাশ কৰিছে। সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপাচাৰ যচাৰ কথা কৈছে? 16 উপাচাৰ, যি পূজাৰ 16বিধ উপকৰণ। কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা? কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা আৰু কাঠমিস্ত্ৰী ঘৰ শীৰ্ষক কবিতাটিৰ আলমত চমুকৈ লিখা। যে কাঠমিস্ত্ৰী হল শ্ৰমজীৱী মানুহ, আৰু কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা আমি সকলোৱে জানো, খুবেই বেদনাদায়ক, দুখজনক। কাৰণ তেওঁ দিনে নিশাই কাম কৰিছে কাৰ বাবে? সমাজৰ ধনী শ্ৰেণীৰ মানুহৰ বাবে। আৰু তেওঁলোকক বিভিন্ন ধৰণৰ আচবাব পত্ৰ বনাই দিছে, লগতে তেওঁলোকৰ ডাঙৰ ডাঙৰ অট্টালিকাও বনাই দিছে। ঠিক আছে, নেক্সট, আগুনৰ পথাৰত কিহৰ ৰাগী আছে? যে আগুনৰ পথাৰত আকাশৰ পৰা উৰলিৰ ৰাগী বিদ্যমান হোৱা দেখা যায়। কবি কেশৱ মহন্তই উল্লেখ কৰিছে যে দাৱনীবোৰে পথাৰৰ উৎসাহিত উদ্দীপনাৰ সৈতে যি অতুলনীয় কাম কাজ কৰে, সেয়া এক ৰাগীৰ সৃষ্টি। নেক্সট, নৱকান্ত বৰুৱাৰ দুখন উপন্যাসৰ নাম লিখা। কি লিখিবা এবাৰ? নৱকান্ত বৰুৱাৰ দুখন উপন্যাসৰ নাম হল, কি আছিল? যে কবিলি পৰিয়া সাধু, ককাই দেউতাৰ হাড়। আৰু ককাই দেউতাৰ হাড়টো মনত ৰাখিবা, কাৰণ এইটো মনত ৰাখিলে যদি আহে নৱকান্ত বৰুৱাই কোন কোন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা, দেন ককাই দেউতাৰ হাড়, বা কোন কোন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা, সেম এনসাৰ। আহিনৰ পথাৰৰ গন্ধত কবিয়ে কাক কেনেভাৱে পোৱা যেন অনুভৱ কৰে? যে আহিনৰ পথাৰৰ গন্ধত কবিয়ে কবিৰ যেন দেউতাক পায়, কাৰণ তেওঁৰ দেউতা আছিল এজন কৃষক মানুহ। সেইকাৰণে আহিনৰ পথাৰৰ গন্ধ আহিলে বা আহিনৰ পথাৰখনত কাম কৰা মানুহ দেখা পালে কবিৰ দেউতাক মনত পৰে, কাৰণ তেওঁৰ দেউতা আছিল এজন কৃষক মানুহ। নেক্সট, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতত কি বুলি কোৱা হয়? মণিকাঞ্চন সংযোগ। 1 মাৰ্কৰ 5টা লিখিব লাগে, চোৱা ইয়াতো চাগে 7টা দিছে, তাৰে পৰা 5টা। নেক্সটটো দিছে কি? নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? এৰি অহা দিনবোৰ। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে? শোণিত কুঁৱৰী নাটক। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কোন চনত ৰচনা কৰা হৈছিল? 1939 চনত, অৰ্থাৎ 1939 চনত। কোনখন গ্ৰন্থৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোনখন? মোৰ যে কিমান হেঁপাহ। দামী কৰা শব্দটোৰ অৰ্থ কি? তম্বু। তাৰপিছতটো কি আছে? যে ডক্টৰ নিৰ্মল বৰুৱা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? কি আছিল? বন ফৰিঙৰ ৰং। নেক্সট, কৰ পৰা আহিছে? এবাৰ মূল্যবোধ আৰু কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। ইয়াৰ পৰা থাকিব 10 মাৰ্কস, তোমালোকৰো সেম থাকিব। যে মোক্ষ বুলিলে কি বুজা? যে মোক্ষ হৈছে মানৱ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। আৰু যদি আহে মোক্ষ শব্দৰ অৰ্থ কি? মুক্তি বা নিৰ্বাণ। মানৱ জীৱনৰ কঞ্চোৱা সময় কৈশোৰ কাল বুলি জনা যায়। 10-11 বছৰ বয়সৰ পৰা 18-19 বছৰ বয়সলৈকে এই সময়খিনিক কৈশোৰ কালৰ সময়সীমা বুলি কোৱা হয়, আমি সকলোৱে জানো।
মানৱ জীৱনৰ সকলোতকৈ ভয়ানক কালটোৱে হ'ল কৈশোৰ কাল, হয়নে নহয়? তাৰপিছত চোৱা, ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লৈ কোন চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল? ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1996। ঠিক আছে, তাৰপিছৰ কোৱেশ্চনটো চোৱা, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা 10 প্ৰকাৰৰ মূল্যবোধ কি কি? 2 মাৰ্কৰ কেইটা লিখিব লাগে? 2টা। তোমালোকৰ টাইমত থাকিব 4টা, তাৰে পৰা 2টা লিখিব লাগে। সেই 10টা কি কি চোৱা, সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ পৰিচ্ছন্নতা, নম্ৰতা, মানৱতাবোধ, অহিংসা, দেশ প্ৰেম আৰু সামাজিক দায়িত্ববোধ। তাৰপিছতটো কি দিছে, কিশোৰ কিশোৰীৰ মনত কিহৰ বাবে অপৰাধ প্ৰৱণতাৰ সৃষ্টি হয়? যে কৈশোৰ কালৰ এটা বৈশিষ্ট্যই হ'ল এইটো অপৰাধ প্ৰৱণতা। ঠিক আছে, এইটো মই নোটছত দি দিম, অলপ দীঘলীয়া হ'ব, এইটো বস্তুটো বুজি পেলাই বনাই লিখিবা। জাতীয় পাঠ্যক্ৰম গাঁথনি 2005 অৰ্থাৎ 2005 নেশ্যনেল কাৰিকুলাৰ ফ্ৰেমৱৰ্ক যদি আহে NCEP-ৰ সম্পূৰ্ণ ৰূপটো কি? তেতিয়া কি লিখিবা? নেশ্যনেল কাৰিকুলাৰ ফ্ৰেমৱৰ্ক। তাৰপিছত চোৱা, দীঘল কোৱেশ্চন 2টা দিছে, এটা লিখিব লাগে, এটা মূল্যবোধৰ পৰা আহিছে, এটা কৈশোৰ কালৰ পৰা আহিছে। মোৰ ভিডিঅ'বিলাক চাই থাকা, তাতে আছে, দিয়া আছে এনসাৰবিলাক, কোনো টেনশ্যন নাই। মুঠৰ ওপৰত ধুনীয়াকৈ চোৱা, এক্সট্ৰাকৈ আৰু কোনো বুক পঢ়িব নালাগে, 100% কমন পাব, 100%। ঠিক আছে, তাৰপিছত এই গ্ৰামাৰৰ ভিডিঅ'বিলাক মই এটা বনাই দিম। গ্ৰামাৰৰ এটা ভিডিঅ' বনাম, এটা নহ'লে 2টা বনাম, এটা হ'লে অলপ বেছি দীঘলীয়া হ'ব, কিন্তু ভালকে চালে তাতে ডাইৰেক্ট একবাৰে 12 মাৰ্কস পাবা ভিডিও। 12 প্লাস যত 8 12 প্লাস 8 ইকুয়াল টু 20 মার্কস। তাৰপিছত চোৱা, যে তলৰ যিকোনো 5টা শব্দৰ পুৰতাই ভাঙি দেখুৱা। আৰু এতিয়াহে 1 into 6 equal to 6 ভাঙি দেখুৱা আৰু কোনটো কি পুৰতাই লিখা, হেনেকৈ দিয়া বৰ্তমান পেটাৰ্ণ, মানে 2018 পৰা এটি আছে। কি আছে চোৱা, জপনা, জব, জগনা, জিৰনিয়া, জিৰা জগনিয়া, কাহুৱা, কাহুৰা, কাহ যোগ উৰা, সরি এটু ভুল হল, কাহ যোগ উৱা, কাহুৱা, বারনি, বার জকনি, গাঁৱলীয়া, গাঁও জকলীয়া, ধাননি, ধান জকনি, ভঙনীয়া, ভাং যোগ উনিয়া। তাৰপিছত যতু 28 যিকোনো 4টা লিখিলে 8 মার্কস। এটোৰ ওপৰতো এটা ভিডিও বনাম, ঠিক আছে। আৰু চোৱা, ৰচনা 4টা দিছে, এটা লিখিব লাগে। এটোতো একদম এই এমই স্কুলৰ পৰা পঢ়ি আহিছা, তোমাৰ প্ৰিয় সাহিত্যিক, হয় না নহয়? তাৰপিছতটো দিছে বিজ্ঞানৰ প্ৰখ্যাত আৱিষ্কাৰ দূৰদৰ্শন, মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ, এইটো এটা। তাৰপিছত দিছে অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ। আৰু তোমালোকে এই বছৰ বিশেষকৈ 2026ত জুবিন গাৰ্গৰ বিষয়ে পঢ়িবা। এটা আৰু এটা হল তুমি ভাল পোৱা এগৰাকী সাহিত্যিক, নাইবা সাহিত্য একাডেমি বঁটা পোৱা এগৰাকী সাহিত্যিক, নাইবা প্ৰিয় সাহিত্যিক, নাইবা জ্ঞানপীঠ বঁটা পোৱা এগৰাকী সাহিত্যিক, নাইবা একবিংশ শতিকাত তুমি ভাল পোৱা এগৰাকী সাহিত্যিক, একবিংশ শতিকাৰ সাহিত্য একাডেমি বঁটা পোৱা এগৰাকী সাহিত্যিক, আৰু এটা আছে একবিংশ শতিকাৰ জ্ঞানপীঠ বঁটা পোৱা এগৰাকী সাহিত্যিক। এই গোটেই কেইটা মিলি মই এটাই আছে বনাইছো, মানে সেই কবিজন, এইবিলাক কোৱালিটি আছে কবিজনৰ, সেইটো পঢ়িলে হৈ গ'ল। এটা পঢ়িলে 6টা আছে, গতিকে 6টাৰ পৰা যিকোনো এটা আহিলে সেইটোৱে লিখি দিবা বাস। আশা কৰো সকলোৱে বস্তুবিলাক বুজি পাইছা। আৰু যদি কিবা লাগে মোক কমেন্ট বক্সত জনাবা। মই 100 মোৰ পৰা মই 100% দিম। মুঠৰ ওপৰত তোমালোকে 90+ পাব লাগে, ঠিক আছে। লগতে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, আৰু নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈও পাহৰি নাযাবা। থ্যাংক ইউ ষ্টুডেন্টস।